ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা। পিতৃসম বয়সৰ ব্যক্তিৰ হাতত কামনাৰ বলি হৈ গৰ্ভৱতী মাজুলীৰ এগৰাকী নাবালিকা। দোষীক কঠোৰ শাস্তি দাবী কৰিছে পৰিয়ালৰ লোকে। জানিব পৰা মতে মাজুলীত বৃদ্ধৰ কামনাৰ বলি হৈ 16 বছৰীয়া কিশোৰীগৰাকী। নাবালিকাগৰাকী বৰ্তমান 4 মাহৰ গৰ্ভৱতী বুলি জানিব পৰা গৈছে। যোৱা দেওবাৰে সন্ধ্যা মাজুলী থানাৰ অন্তৰ্গত বনগাঁও আৰক্ষী চকীত কিশোৰীগৰাকীৰ মাতৃৰ এক গোচৰৰ ভিত্তিত আটক কৰিছে সুৰেন হাজৰিকা নামৰ 55 বছৰীয়া ব্যক্তিগৰাকীক। মাজুলী থানাত পস্কো এক্টৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক মাজুলীৰ আৰক্ষীয়ে জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰিছে। মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে পৰৱৰ্তী সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব অভিযুক্তক। এনেধৰণৰ জঘন্য লজ্জাজনক ঘটনা সংঘটিত কৰা ব্যক্তিসকলক বাৰু প্ৰকৃততে কি শাস্তি দিয়া উচিত? আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে কৈ থওঁ, চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।